বেবী তুমি মোক নিবলৈ নাহিলা তুমি মোক কথা দিছিলা যে তুমি আহিবা মাত্ৰ 10 দিন পূৰ্বে দুয়োৱে ইজনে সিজনক পিন্ধাইছিল আঙুঠি নিমিষতে সাৰখাৰ হৈ গ'ল সানিয়াৰ সকলো আশা আৰু সপোন দৰাৰ হাজত নহয় তিৰংগাৰে মেৰিয়াই অনা হ'ল পাইলট সিদ্ধাৰ্থ যাদৱক নিজৰ বিবাহক লৈ প্ৰতিগৰাকী যুৱতীয়ে দেখে সপোন মনত পুহি ৰাখে বহু আশা যিটো সাৰ্থক কৰিবলৈ বহু চেষ্টা কৰে তেওঁলোকে নিজৰ ভালপোৱা ব্যক্তিজনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সপোন সকলোৰে থাকে কিন্তু সেই সপোন যেতিয়া কলিতে মৰহি যায় তেতিয়া হয়তো তাৰ বেদনা কিমান অসহনীয় সেয়া কেৱল সেই যুৱতীগৰাকীয়ে উপলব্ধি কৰিব পাৰে তেনে এক কৰুণ ঘটনা সংঘটিত হৈছে এবাৰ হাৰিয়ানাৰ ৰেৱৰীৰ শ্বহীদ বিমান লেফটেনেণ্ট সিদ্ধাৰ্থ যাদৱক অন্তিম বিদায় জনোৱা হয় য'ত উপস্থিত আছিল তেওঁলোকৰ পৰিয়ালৰ লোকৰ লগতে তেওঁৰ হ'বলগীয়া পত্নী সানিয়া মাত্ৰ 10 দিন পূৰ্বে দুয়োৰে মাজত হৈছিল আঙুঠি পিন্ধোৱা পৰ্ব অহা 2 নৱেম্বৰত বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল দুয়োৰে যাৰ বাবে দুয়োখন ঘৰৰ মাজত চলিছিল প্ৰস্তুতি কিন্তু সকলো আনন্দ উল্লাস ক্ষণিকতে পৰিণত হ'ল বিষাদলৈ শেহতীয়াকৈ সামাজিক মাধ্যমত সানিয়াৰ এটা ভিডিঅ' সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে য'ত সানিয়াই সিদ্ধাৰ্থক কিছু অভিযোগ দিছে তেওঁ উল্লেখ কৰিছে যে তুমি নিব আহিম বুলি প্ৰতিশ্ৰুতি দিছিলা তুমি কিয় নাহিলা উক্ত এই দুষাৰী বাক্যই এতিয়া প্ৰত্যেকগৰাকীৰ হৃদয়বান ব্যক্তিক মৰ্মাহত কৰি তুলিছে উল্লেখযোগ্য যে দেশৰ বাবে শ্বহীদ হোৱা সিদ্ধাৰ্থক লৈ গৌৰৱবোধ কৰে সানিয়াৰ লগতে সিদ্ধাৰ্থৰ মাতৃয়েও অশ্ৰুসিক্ত নয়নেৰে শুকুৰবাৰে ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় বিমান পাইলট সিদ্ধাৰ্থ যাদৱৰ নিউজ ডেস্ক ৰিপোৰ্ট কাঞ্চন আছাম